हेलो एभ्रिवान কি খবৰ সকলোৰে আশা ৰাখিছোঁ সকলোৰে বহুত বেছি ভাল মই বাৰু ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু আল্লাহৰ দোৱাত কালি যোনখিনিৰ পৰা ভিডিওটো এৰিছিলোঁ আজি আকৌ তাৰ পৰাই আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব আৰু এইফালে ৰেডি হৈ গ'লো আৰু দৰজাখন দিওঁ ফোনটো লাগিছে না আহি পেলাই লগাই দিব स्पोर्टिंग तो ताने लुआ बिस्मिल्लाहिर्रहमानिर्रहीम रखिबा और जाखन आको गुसी गलगे तो गाइस एफाले उলাই আহিলো बिस्मिल्ला কৰি চাই থাকিবা গলে আৰু মই বাহতৰ ঘৰখনো ধুনিয়াকে দেখাম বাকো দেখাম দেই চাব আপোনালোকে এফালে খালি হাতখন লৈ যাবলৈ ভাল লাগা নাই সেইকাৰণে এওক কিবা অকনমান আনিবলৈ পঠাইছো আৰু মই গাড়ীতে বহি আছো সুখে দুখে জীবনে তো গাইজ আপোনালোক সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছো আৰু এফালে আমি ইউনিভাৰ্চিটি গেট পালোহি তাৰ মানে বাহতৰ ঘৰলৈ যোৱা ৰাস্তা কেবাটাও আছে কিন্তু আমি যাম ইউনিভাৰ্চিটিৰ ভিতৰেদি আৰু পোহৰ হৈ থকা হলে আপোনালোকক বহুত ধুনিয়াকৈ দেখাব পাৰিলো হয় এতিয়া অলপমান আন্ধাৰে হৈ গৈছে আৰু এও দেখোন কৈছে ইয়াত বুলে কিবা ইলেকশন চলি আছে এয়া ষ্টুডেন্ট বিলাকেও ভৰি আছে বাউণ্ডাৰীটো পোহৰ হলেতো অকনমান ভালকে দেখালো হয় কিন্তু এতিয়া উপায় নাই যেনেকৈ পাৰিছো তেনেকৈ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক ভিতৰে ও মা লাহে লাহে যোৱা ইউনিভাৰ্চিটিৰ ভিতৰে দিও আহিব পাৰি মানে বাহতৰ ঘৰলে 7 মাইলত হয় 7 মাইল কি কোত ভালকে কি 7 মাইল ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত সুন্দৰবৰী তো আমি ইউনিভাৰ্চিটিৰ ভিতৰ দি আহিছো তাতে মানে ইলেকশন হ'ব নেকি ন সেইকাৰণে বেনাৰ সেনাৰ কিবা কিবি আৰি থৈছে আৰু ষ্টুডেন্ট বিলাকেও ভৰি আছে একদম তাকে বলে আপোনালোকক অকনমান দেখাই দিও আৰু ইউনিভাৰ্চিটি কেম্পাসটো বৰ ভাল লাগে কিন্তু আন্ধাৰে হৈ গ'ল কতনো দেখা পাব আপোনালোকে আৰু তথাপিও অকনমান চেষ্টা কৰিলে আপোনালোকক দেখাবলৈ কি হামৰা নাই কৈছা হেল্ল' তো গাইজ আহি গলো এয়া তুমি ভিতৰতে থাকা মই আহি আছো বহা মই বহা বুলি বহা হিনো ভিতৰত আছে বোলা মুখখন ঘামি জামি অৱস্থা নাই অকনমান সৰু সুৰাকে কিবা এটা কাম আছিলে বাক হেল্প কৰি দিলো আৰু তাই কিবা কিবি কামত লাগি আছে আমাৰ এখেতে ইয়া মোবাইল চাই আছে একদম কামত ব্যস্ত মানে অকনমান গাটো ঠিক নহয় যে সেইকাৰণে ওচৰতে থাকো কিন্তু তেনেকৈ আহাও নহয় আজি এটা বিশেষ কাৰণত বায়ে ফোন কৰিছিলে সেইকাৰণে আহি গলো আৰু তাকে বোলো অকনমান আপোনালোকক দেখাই দিওঁ এয়া হেল্ল' বাকি খবৰ খাতি ভালে আছে নহয় আছো খবৰ লবলৈ নাহে কাৰণে মই মাতি আনিছো মোৰ খবৰ লওঁহি তেনেকুৱাই আৰু তাৰমানে কি হয় ওচৰত যদিও বাউ ব্যস্ত ময়ো ব্যস্ত হেনেকুৱা হেনাখন গৈছিলে মই দাৱাত কৰিছিলো কিন্তু মই ভিডিও নকৰিলো ফটো এটা উঠিব নোৱাৰিলো মানে এনেকুৱা মানে আহি পেলে আফসোস কৰি আছো মই আৰু মেছেজ দিছো বুলি এটা সেলফিও উঠিব নোৱাৰিলো আমি কেতে হয় দে সঁচাকে হেনাখন যে মই নিজকে নিজে ভাবি আছো হিনা বাইতো কমসে কম কোৱালে না এটা সেলফি উঠিব পাৰিলো মই ইফালে বহি আছো ইফালে কথা পাতি আছো আমি অকনমান গপসপ কৰো পিছত লগ পাম আপোনালোকক দিলো দুইজনীয়ে বহুত বেছি কথা পাতিলো লগ পোৱা নহয় যে সেইকাৰণে লগ পাওঁতে কিবা কিবি ধেৰ কথা ওলাই আৰু এফালে আপোনালোকক অকনমান ফাৰ্নিচাৰখিনিকে দেখাই দিওঁ বলক বায়ে লগত না বৰ ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ আনিছে নহয় দেখাই দিওঁ এয়া দৰজাখনৰ লগতে আছে শ্ব'কেছটো এয়া চাওক তো গাইজ এইফালে শ্ব'কেছটোৰ কাষতে আছে এযোৰ ধুনীয়া সোফা এইবিলাক সোফা আজিকালি একদম ট্ৰেণ্ডিঙত আছে আৰু ফাৰ্নিচাৰখিনি নতুন আৰু ফাৰ্নিচাৰ চাই কোনেনো বেয়া পায় আৰু ধুনীয়া লাগিছে এইকাৰণে মই বোলো আপোনালোকলৈ স্পেচিয়েলি আগবঢ়াওঁ এইফালে সোফাযোৰটো দেখিলে এল শেপৰ আৰু এখন হৈছে ডিভান আমাৰ এওঁ একদম আহিয়ে
এয়া কথা পাতি পাতি শুই আছে ডিভানখন বক্স টাইপত বনাইছে যাতে কিছুমান প্ৰয়োজনীয় বস্তু সোমাই থব পাৰে আৰু এইখন হৈছে 6 সিটাৰ ডাইনিং চেয়াৰৰ ডিজাইনটো ভাল লাগিছে সেইকাৰণে মই বোলো আপোনালোকলৈ আগবঢ়াও আপোনালোকে চাইও ভাল পাব আৰু নতুন ফাৰ্নিচাৰ যেহেতুকে ভালো লাগে চাই আৰু এইফালে ড্ৰয়িং ৰুমটো দেখুৱাৰ পিছত এবাৰ সিধা যাম বেডৰুমলৈ বেডৰুমত সোমায়ে এইটো হৈছে ৱাৰ্ড্ৰবটো যে যথেষ্ট ধুনীয়া ইমানেই ধুনীয়া মানে মোবাইলত কেনেকুৱা পাইছে নাজানো অৰিজিনেলি যে ইমানেই ধুনীয়া আৰু এইফালে আমাৰ এখেত ৰেডি হৈ আছে ওপৰলৈ যাবলৈ তাৰ মানে বাহত তলত থাকে আৰু ইনলজ ওপৰত থাকে তো আমি ওপৰলৈ যাম মই আহি মানে বা তলত থকা দেখি মই তলতে সোমালো আৰু এতিয়া এয়া তলত মানে কিবা কিবি কাপোৰ কানি সামৰিব লগা আছিলে ময়ো অকণমান হেল্প কৰি দিলোঁ আৰু বায়ো এতিয়া কৰি আছে এইফালে এখন বিছনাখন আলনাডালটো দেখিছে এইফালে ড্ৰেছিংখন এয়া আৰু ড্ৰেছিংখনৰ লগতে এখন সৰু টুল আছিলে দেখাইছোৱে মই আৰু এইফালে যে এইটো বেগটো হেং কৰি থোৱা দেখিছে এইটো হৈছে মামীয়ে নিজ হাতেৰে গুঠা আমাৰ মামীয়ে হাতেৰে মানে বহুত ধুনীয়া ধুনীয়া বস্তু বনাবলৈ জানে আৰু এইটো মাকৰ হাতৰ চিন হিচাপে জীয়েকলে মাকে দি পঠাইছে লগত বহুত কথা পাতি মেলি এতিয়া গৈ আছো ওপৰলৈ তাৰ মানে হিনাবাইৰ ইনলজ ওপৰত থাকে আমি তালে গৈ আছো আৰু বেছি দেৰি কৰিব দেৰি নকৰো বলা সোনকালে মাত দিম আৰু গুচি যাম ফালে আহি গলো আমাৰ হিনাবাইৰ মানে বাদ্যক মই জেঠা জেঠিৰ লগত বহুত ফ্ৰী তো মই জেঠা জেঠিহঁতৰ ঘৰলৈ আহি গলো এইফালে শুনক আপাক জেঠাক দেখাই দিম শুনকচোন শুনক মোৰ নহয় এইফালে এয়া আমাৰ জেঠা হাই মোৰ লগত বহুত ফ্ৰী তেখেত আৰু মানে আমাৰ ইনলজ মানে হিনাবাইৰ ইনলজ যেন ফিলে নহয় ন জেঠা আমি বহুত মানে পুৰণা চিনাকি যেন এনেকুৱা লাগে আমাৰ লগ পালে তো এয়া আমাৰ জেঠা আৰু ইয়াতে মই আহিছিলোঁ তলত এতিয়া ওপৰলৈ আহিলোঁ জেঠাহঁতৰ ইয়ালৈ তাৰপিছত আপোনালোকক জেঠাক দেখালে এবাৰ জেঠি ওচৰলৈ যাওঁ বোলক আৰু এইফালে গৈ পোৱাৰ পিছৰ পৰাই যে কিমান কি আনি আছে খাবলৈ চৰ্বতৰ লগত ফ্ৰুইটছ এইফালে মাংস ৰুটি আৰু ঢেৰ কিবা কিবি নাস্তাৰে চাহ দিছে আৰু কিমান কি যে বনাই আছিলে মই আপোনালোকক দেখুৱাব পৰা নাই আৰু এইফালে মোৰ মনটো আকৌ বেয়াও লাগি আছিলে জেঠিক দেখাব নোৱাৰিলোঁ জেঠি মানে অলপ কামত ব্যস্ত আছিলে যাৰ কাৰণে মই দেখাব নোৱাৰিলোঁ তো গাইছ এয়া যাবলৈ আহিলোঁ আৰু বহুতো ব্যস্ততা তেহেতু চাহ তাহ বনাই আছে মানে আৰু সেইকাৰণে তো মামা এওঁ যে একে দেৰি হৈছে মানে অলপ দেৰি হৈছে সেইকাৰণে আৰু ওলাই দিলোঁ তেহেঁতক দেখাবই নহ'ল কিবি খোৱালে আৰু কিবা কিবি এয়া টোপোলা বান্ধি দি পঠাইছে ঘৰত গৈহে চাম কিনি দিছে তো গাইজ বাহঁতৰ ঘৰৰ পৰা আহি একেবাৰে ৰন্ধা মেলা কৰি মেলি এইফালে পঢ়ি আছিলোঁ নামাজ তাৰপিছত সদায় দৰে নামাজ পঢ়ি উঠি অলপমান পঢ়িব লৈছিলোঁ কোৰাণ আৰু ভাত পানী খাই মেলি ল'লোঁ দিয়ক ভাত পানী মই মানে সদায় ভাত পানী খাই উঠিয়ে নামাজ পঢ়োঁ আৰু সেই সদায় দৰে নামাজ পঢ়ি উঠি অলপমান পঢ়িব লৈছোঁ কোৰাণ কেতিয়াবা দিনত পঢ়িবলৈ চেষ্টা কৰোঁ আৰু দিনত নোৱাৰিলে মানে ৰাতি অলপমান পঢ়ি পেলাই শুবলৈ যাওঁ তো গাইজ ভিডিঅ'টো বোলো বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে বুলি যদিহে ভাল পাইছে প্লিজ লাইক কৰিব আৰু কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে সেইটোও জনাব দেই আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ